মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ লৈছোঁ ঘৰলৈ। আৰু আমি এতিয়া গৈ আছোঁ ৰেলৱে ষ্টেচন। ৰাজধানীত যাম, 8:30 বজাত আছে। আৰু সেইকাৰণে আমি এতিয়া অলপ সোনকালে ওলাই দিছোঁ। আমাৰ হাঁহ মাংস বনাব লৈছোঁ এতিয়া। এইফালে বনাব হাঁহ কোমোৰা আৰু এইফালে বনাম হাঁহ মাংস গোটা ভাজি। আৰু এইফালে মছলা পিচি আছে। এইবিলাক হাঁহ কোমোৰা ৰেডি কৰি ৰাখিছোঁ। di thong không gì đúng không
এইখন হৈছে আমাৰ নতুন জুইশাল ঠাণ্ডা দিনত বনোৱা হয় এখন প্ৰায়ভাগ ঠাণ্ডা দিনত গৰমততো বনোৱা নহয় ইমান গৰমত বনোৱা সম্ভৱ নহয় আৰু ঘৰত যিকেইদিন থাকিম ইয়াতে খানা চানা বনাই আপোনালোকক ভিডিঅ'ত দেখুৱাই থাকিম কি বনাইছোঁ কি নাই আৰু আজি স্পেচিয়েল বনাইছোঁ হাঁহ কোমোৰা আৰু হাঁহ মাংসৰ গোটা ভাজি আৰু থাকিব হাঁহৰ এইটো কি আছিলে পেটু ভাজি আৰু বেঙেনা এই গোটেইখিনি আৰু হাঁহ কোমোৰা ভণ্টিয়ে বনাইছে বাৰু বাকী হাঁহৰ গোটা ভাজি আৰু জ্বলা ভাজিখন মই বনাম